Hey guys, welcome to Sukhananda Vlogs. আজি কামৰ পৰা আহি মই এপাক পথাৰত গৈ আহিলোঁ। পথাৰত চালোঁ যে ধানবোৰ পুৰা পকি গৈছে আৰু পুৰা ধানখিনি মানে কি হৈছে পোকে কাটি পেলাইছে। পোকে কাটাত কি হৈছে কৃষকৰ বহুত মানে লছ হৈছে। ইমান কষ্ট কৰি খেতি বাতি কৰে ন, কৰাৰ পিছতো যদি এনেকুৱা ধানবোৰ পোকে খাই পেলায় সকলোৰে বেয়া লাগে ন। তাকে চাই আহিলোঁ। মই আপোনালোকক পথাৰৰ দৃশ্যটো নেদেখুৱালোঁ, কিন্তু মই ফটো হিচাপে দেখুৱাই দিম আৰু এতিয়া ঘৰৰ পৰা আহি এইটো আমাৰ পুখুৰী। গাইজ হাত ভৰিটো ধুই লয়, হাত ভৰি ধুই চাহ খাম এতিয়া। হাত ভৰি ধোৱা হৈ গ'ল। হাত ভৰি ধুই এতিয়া চাহ একাপ খাব লাগিব। অলপ মুখটো মুচি লওঁ। কামৰ পৰা জাষ্ট আহি পাইছোঁ। আহি পথাৰৰ ফালে এবাৰ ধান চাব গ'লোঁ। ধানখিনি অৱস্থা চাই মোৰ বেয়া লাগি আছে। এতিয়া চাহ অলপ খাম। চাহ ইয়াতে ৰেডি কৰি থৈ দিয়া আছে। অঁ, কি চাহ বনালে? নিমখ নাই চেনি চাহ? অঁ, চেনি চাহ বনাই থৈছে, অলপ খাই লওঁ। লাল চাহ খালোঁ আৰু ধানখিনি চাই আহিলোঁ। ধানখিনি মানে কি গোটেই পোকে কাটি পেলাইছে, সৰি গৈছে। চিঙনিবিলাক তলত নামি পৰি গৈছে। মানে এনেকুৱা অৱস্থা হৈ গৈছে ধান কৃষকৰ। মানে খেতি কৰিলেও আজিকালি কি টকা পাব বুলি নেকি, খেতি কৰি ভাত খাম বুলি, ঘৰ চলাব বুলি ভাবিবই নোৱাৰা হৈ গৈছে। কি হ'ল জানো, এইবছৰটো ঠিকেই আছিলে, পানীৰো অভাৱ নাছিলে, ঠিকেই আছিলে, কিন্তু এই ধান পোকটো ক'ৰ পৰা আহিলে এইবাৰ, এইটোৱে মানে খেতিয়কসকলৰ মানে অলপ কুৱেশ্যন এটা মানে কৰি দিছে আৰু যে ধান পোক লাগি গৈছে, সেইখিনি কাটিব লাগে সোনকালে। এতিয়া যিমানখিনি মানে সৰিবলগীয়া আছিলে ধান, সিমানখিনি সৰা নাইগৈ। চিন্তাত আছে পুৰা ৰাইজ, আমাৰ অসমৰ ৰাইজেও চিন্তাত আছে। অসমৰ কিছুমান জাগাত চাগে নাই পৰা পোকবিলাক, আমাৰ ইয়াতে পৰিছে নেকি নাজানো। অলপ ৰাইজে কমেণ্ট কৰি জনাব মোক, আপোনালোকৰ ফালে যদি ধান পোক ধৰা নাই। অঁ, পিঠা আছে, পিঠাটো খাই লওঁ। মালপোৱা বনাইছে। দিনটোতো হাত ভৰি ধুই উঠনি এতিয়া অলপ গা পা ধুই ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হোৱাৰ পিছত এতিয়া সন্ধিয়া হৈ গ'ল, ৰাতি হৈ গ'ল, আন্ধাৰ। কাৰেণ্টটো আছে বাৰু। এই গা পা ধুই ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হোৱাৰ পিছত এতিয়া ভাত পাচলি বনাব লাগে। ভাত পাচলি বনাই আছে মানুহজনী। ভাতটো হৈ গ'ল বোলে, চাওক এয়া ভাত বনোৱা হৈ গ'ল আমাৰ। ভাত কমপ্লিট। এতিয়া চব্জি বনাব। চব্জি বনোৱাৰ পিছত আৰু ধুনীয়াকৈ খাব লাগে আৰু শুব লাগে। সেইফালে চাওক, আমাৰ এইয়া বেলি ওলাই আছে। এই বেলি কৈছোঁ, জোন ওলাই আছে পুৰা। এইফালে মানুহজনীয়ে আমাৰ বাবুটোক খুৱাই লৈছে। বাবু শুই আছে। তো আজিলৈ আৰু ইমান বিশেষ একো নকৰোঁ। ঠিক আছে, বাই। সকলোকে শুভৰাত্ৰি থাকিল। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেকৈ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিমান পাৰে ভিডিঅ'টো